ৰাতিপুৱা সোনকালে উঠা প্ৰফিট আছে মানে ৰাতিপুৱা সোনকালে উঠি সুন্দৰকৈ গা পা ধুই ল'লোঁ আৰু এতিয়া মোৰ বহুকেইটা কাম আছে মানে আজি বহুকেইটা কাম আছে ফাৰ্ষ্ট হাজো যাব লাগিব তাতে দুটা কাম আছে সেই দুটা কাম কৰাৰ পিছত আমাৰ ঘৰতে মানে এখন পূজা আছে বৰমাহঁতৰ তাতো যাব লাগিব তো দুৰ্গা পূজাও আহি আছে কামবোৰ বাঢ়ি যাই আছে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেম ব্লগছ আজি ঘৰৰ পৰাই আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাই পুৱাই এতিয়া মৰ্ণিং কেইটা বাজিছে ঘড়ীটো ক'ত গ'ল 6 AM মানে মই ৰাতিপুৱাই এনে ঘৰতে মানে এক্সাৰচাইজ কৰিলোঁ তাৰপিছত এতিয়া গা পা ধুই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ কণ্টিনিউ চাই যাব কি হয় দেখা পাব নাজানো আৰু কেনেকুৱা ব্লগ হয় কি হয় নাজানো কেৱল চাই যাব দিয়া নাই এইকাৰণে বেছি কিছু পইচাটো এইবাৰ উঠাই দিছোঁ তাই তো হয়তো মিটাৰ আহিছিল ফাৰ্ষ্ট কামটো হ'ল আমি লাইনৰ বিল দিব যাম মানে কাৰেণ্টৰ বিল আৰু আমাৰ দুৰ্গা পূজা হ'ব ইয়াতে শ্লো যায় মজা পাম দুৰ্গা পূজা হ'ব ইয়াতে দুৰ্গা পূজাৰ কাম চলি আছে দুৰ্গা পূজাৰ কাৰণে যাম হৈ আছে চাগে চাৰিটা লাইট ফেন দুখন যদি লাইটৰ বিল 4000 আহে তেনেহ'লে এবাৰ ভাবক কি ভাবি দিয়ে ক'ব নোৱাৰি আৰু কি হয় তিনিটা কাম কৰিব আহিছোঁ প্ৰথমটো কাম হৈছে এইফালে ইয়াতে কাৰেণ্টৰ বিল দিব লাগে আৰু ইয়াতে আছে LIC প্ৰিমিয়াম মানে LIC প্ৰিমিয়াম দিব লাগে এই দুটা কাম ইয়াতে হ'ব তাৰপিছত অলপ আগত আকৌ এটা কাম আছে সেইটো আছে পঞ্চায়তত য'ত নেকি আধাৰ কাৰ্ডৰ কাম চলি আছে তাতে কাম এটা আছে এই তিনিটা কাম কৰি ঘৰত যাব লাগিব তাৰপিছত কৈছিলোঁ বৰমাহঁতৰ পূজা এখন আছে তাতে যাব লাগিব কামগিলা কৰা ঠিকে কৰে কিন্তু এটোৰ হিচাপ এইফালে নিমিলে সেইফালে নিমিলে কিলো 50 টকা बोल কিছুমান কথা ক'ব ৰৈ গৈছিল মানে গাড়ীত আহি আছিলোঁ সেইকাৰণে শুনা নাপায় বুলি কোৱা নাই মানে কাৰেণ্টৰ বিল ইমান বেছি আহে তাৰপিছত সিহঁতে ক'ব যে মিটাৰটো সলাই লওক মিটাৰটো সলাই ল'লোঁ সলাই লোৱাৰ পিছত ফাৰ্ষ্ট বিলটো কম আহিল ছেকেণ্ড বিলটো 200 থাৰ্ড বিলটো 400 এইবাৰ আকৌ 1300 মানে 1300 টকা মানে
কেনেকৈ বাঢ়িছে এবাৰ ভাবক প্ৰথমতে 49 তাৰপিছত 200 তাৰপিছত 400 এতিয়া আকৌ 1300 এইখন নাটক নে কি মই বুজি নাপাওঁ কিয় এনেকুৱা হয় সকলোৰে ক্ষেত্ৰত হয়নে নহয় নাজানো আপোনালোকৰ ক্ষেত্ৰত হয়নে নহয় কমেণ্টত জনাব আৰু কিমাননো যাই থাকিব ইহঁতৰ তাত সদায় সদায় এপ্লিকেশ্যন দিব কিবা দিব কি হয় নাজানো আৰু কাম আছিল তিনিটা প্ৰথম কামটো LIC সেকেন্ড কামটো কাৰেণ্টৰ বিল থাৰ্ড কামটো আছিল আধাৰ কাৰ্ডৰ কামটো নহ'ল মানে কেনচেল হ'ল কি কাৰণত এইবোৰ মানে জানাই আৰু এইবোৰ পাৰ্চনেল কথা এইবোৰ কৈ নাথাকোঁ মানে কি আজি যিহেতু বহুকেইটা কাম ৰাতিপুৱাৰ পৰা ওলাই গৈছোঁ আৰু কিছুমান কাম হ'ল আৰু কিছুমান কাম নহ'ল গৰম মানে বহুত বেছি ঠাণ্ডাৰ দিন পৰিছে বুলি কোনো কথাই নাই দুৰ্গা পূজাও আহি আছে মই দেখাইছোঁ দুৰ্গা পূজা আমাৰ ক'ত হ'ব আপোনালোকেও আহিব হাজো কুলাতি বুলি কয় আহিব লগ পাম দেখা পাম একেলগে পূজা চাম এইবাৰ পূজা চোৱা বুলি নকওঁ পূজা হয় নে নহয় নাজানো কি হয় কোনো নাজানে কেৱল এটা কথা জানো যে মানুহবোৰৰ দিনকাল বেয়া হৈছে কি হৈছে নাজানো আৰু কিবা এটা হৈছে চ' আপুনি ভিডিঅ' চাই আছে মই ভিডিঅ' কৰি আছোঁ উই আৰ নট চেম ব্ৰ ভিডিঅ'টো ঘৰতে আৰম্ভ কৰিছিলোঁ ঘৰতে শেষ কৰোঁ কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু নতুন নতুন ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাব আচ্ছা ভাই গলে মিলাও